खुलुमबाय रन्जन दैमारि सारखौ थाबैनो बावैनो जेलनिफ्राय उदां खालामसिगोन। लोगोसे जेसेबां एक्स एनडिपि आदामोननाव केस नांनाय दं NIA आनो जाथों बा गुबुनानो जाथों गासिखौबो उइथड्र खालामजोबसिगोन। बे खोथाखौ सोर बुंदों आरो माबोरै बेखौ दिनैनि भिडिअजों नोंथांमोना बिथं बाहाबै मिथिनो मोनगोन। So hello everyone, once again welcome back to the channel। दिनैनि गोदान भिडिअ नोंथां बयखौबो गोसो गोथारै बरायदों, लोगोसे आसा खालामो इसोरनि अननायाव नोंथां बयबो मोजां दं। स' खोथाया जोबोद सिरियास आरो गोसो होनो गोनां बाथ्रा। जे रन्जन दैमारि सारा जेलनिफ्राय उदां जायोब्ला सोर रायजो राजाफ्रा गोजोना आरो लोगोसे जेसेबां हारिनि थाखाय दावहा नांबोनाय दावहारु एक्स एनडिपि आदामोन दं बिसिनि केसफ्रा NIA आनो जाथों बा गुबुन गुबुन फिसा फिसौ केसानो जाथों उइथड्र जायोब्ला रायजो राजाफ्रा निस्सय गोजोनगोन आरो जाय बख'ग्रा आरो जाय बेबादि खालामग्रा बेखौ निस्सय थेंक्स होगोन। आंबो जोबोद गोजोननाय मोनदों खोथाखौ खोनानानै। दा बे खोथाखौ बुंदों मानगोनां बिटिआरनि CM प्रमद बर' बिथाङा। मा खोथाफोर बुंदों बेखौ दिनैनि भिडिअनि गेजेरजों नोंथांमोना मिथिनो मोनगोन। बिथांनि बुंनायाव बेसेबां सैथोथा दं, बिथांनि बुंनायनि आधारा मा, आरो थारैनो रन्जन दैमारि सारखौ बिथाङा बख'मारगोन ना मारा, केसफ्रा उइथड्र जामार ना जामारा, गासै खोथाखौ नैबे भिडिअनि गेजेरजों नोंथांमोना मिथिनानै लादो आरो जोबनायाव कमेन्ट हरबानो जाबाय। মই ধন্যবাদ দিব বিচাৰিছো আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আমি 2020 চনত শান্তি চুক্তি কৰাৰ পিছত এই চুক্তিৰ বিভিন্ন ক্লজবিলাক ৰূপায়ণ কৰাৰ কাৰণে সঘনে চৰকাৰৰ লগত আলোচনা কৰি আছো, ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত, আৰু বহুতখিনি ইম্পৰ্টেণ্ট ক্লজ ইতিমধ্যে ইমপ্লিমেণ্ট হৈ গ'ল আৰু কিছুমান ক্লজ চলি আছে ইমপ্লিমেণ্টেশ্যনটো। কিন্তু ইয়াৰ ভিতৰতে NDP সকল যিসকলে বহুত দশকৰ পৰা দশক ধৰি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে সেই সকলৰ ওপৰত ৰুজু হোৱা বহুতখিনি কেছ আছিলে, যিবিলাক নন হাইনিয়াছ ক্ৰাইম আমাৰ লোকেল থানাবিলাকত আছিলে, লোকেল কোডত আছিলে। এই নন হাইনিয়াছ ক্ৰাইমবিলাক আগতে সব কেছবিলাক ডিছপ'জ কৰা হ'ল, এইবিলাক মানে সব কেছবিলাক ফিনিছ কৰা হ'ল, কেছ নাই। আৰু কিছুমান কেছ আমাৰ চুক্তিৰ আগতে যিটো আছিলে কনভিক্টেড আছিলে, এই কনভিক্টেড ডিক্লাৰেশ্যনত কিছুমান NDPৰ শীৰ্ষ নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা তেনেকুৱা কিছুমান আছে। এই কেছটো চলি আছে, এতিয়া সুপ্ৰিম কোৰ্টত এই কেছটো চলি আছে। তাত আমি যিমান পাৰোঁ আমাৰ পৰা সহায় আমি আগবঢ়াই আছোঁ, যাতে এই কেছটো ভালৰ ফালে বা কেছটো সলিউশ্যন কৰিব পৰা যায়। ইয়াৰ কাৰণে থ্ৰু জুডিচিয়াৰী প্ৰচেছ। ইয়াৰ পিছত আমাৰ 54 NDP কেডাৰসকলে NIA কেছত আছিলে। টোটেল কেছৰ নাম্বাৰটো হ'ল 9টা, কিন্তু মানুহ আছে 54। এই 54 জন NDP কেডাৰ কাৰোবাৰ ট্ৰায়েল হৈছে, কাৰোবাৰ ট্ৰায়েল হোৱা নাই, চবে জেলত আছে। সেই সকলৰ কেছটো NIA চলি আছে। তো সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDPৰ আমাৰ যিসকল প্ৰাক্তন নেতৃবৃন্দ, BTR চৰকাৰ, এপছু চবে মিলি আমি সঘনে অনুৰোধ কৰি আছিলোঁ যে সেই NIAৰ পৰা কেছখিনি আনিব লাগে আৰু সেইটো ডিছপ'জ কৰাৰ কাৰণে বা ৰিজল্ভ কৰাৰ কাৰণে কাম কৰিব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰে এই কথাটো দিছিলে, আৰু যোৱা বছৰে মানে 2024তে ভাৰত চৰকাৰলৈ লিখিলে। আমি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক লগ কৰিলোঁ 2বাৰ 3বাৰ, আৰু তেখেতক কথাটো ক'লোঁ। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই হোম ছেক্ৰেটাৰীক নিৰ্দেশ দিলে, আৰু এই কেছবিলাক IBৰ পৰা হোম ছেক্ৰেটাৰীৰ পৰা চবে চালি জাৰি চাইছে। আৰু এই কেছটো যোৱা 8/4 তাৰিখে, যিটো 2025 মানে 8 এপ্ৰিল তাৰিখে ভাৰত চৰকাৰৰ যিটো নেকি আমাৰ NIAৰ তৰফৰ পৰা আমাৰ অসমৰ DGPলৈ এই গোটেই কেছটো প্ৰেৰণ কৰিছে।
মানে NIA কেছটো অসম চৰকাৰলৈ ৰিটাৰ্ণ দি দিলে গতিকে এই 54 জন যিখিনিয়ে আমাৰ জেলত আছিলে যি কেছটো NIAৰ হাতত আছিলে এই কেছখিনি অসম চৰকাৰক ৰিটাৰ্ণ কৰি দিলে সকলো অনুৰোধ কৰা হিচাপে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অসম পুলিচ অসমৰ আমাৰ ইন্টেলিজেন্স সকলো আৰু এই গোটেই সিস্টেমটো চাই পেলাই এই কেছখিনি ডিসপোজ কৰাৰ কাৰণে এই কেছখিনি ৰিজলভ কৰাৰ কাৰণে পদক্ষেপ হাতত লোৱা হ'ব গতিকে আমি বিচাৰিছিলো যে চুক্তি হৈ গল থ্ৰু প্ৰসেস থ্ৰু সিস্টেম এটাৰ পিছত এটা সমস্যা সমাধান হ'ব লাগে আৰু আজি ৰঙালী বিহুৰ সময়ত মই আমাৰ সংগ্ৰামীসকলৰ যিসকলে সংগ্ৰামীসকলে সদায় চাই যে আমাৰ কিবা এটা সমস্যা সমাধান হোৱা নাই এই সকলৰ কাৰণে সকা দিবৰ কাৰণে এই নিউজটো আনিছো এই কথাটো কোৱা হৈছে পাব্লিকলি মই বহুত কথা পাব্লিকলি কোৱা নাই আগতো বহুত তেনেকুৱা কামবিলাক আমাৰ হৈ আছে কিন্তু মই পাব্লিকলি কোৱা নাই কিন্তু আজি কৈছো যে এই 54 জন যিসকল জেলত আছে আৰু তেখেত সকলৰ পৰিয়ালবৰ্গ যিসকলে ভাবি আছে যে আমাৰ লৰাটো আমি ঘুলাই নাপাম নেকি বা কোনো ইয়াৰ ওপৰত কাম কৰা নাই নেকি মই তেখেত সকললৈ এই মেছেজটো দিব বিচাৰিছো যে অসম চৰকাৰ বিটিআৰ চৰকাৰ প্ৰাক্তন NDBৰ নেতৃবৃন্দ নিখিল বড়ো ছাত্ৰ সন্থা সবে কাম কৰি পেলাই আজি এই 9টা কেছ কিন্তু 54 জন 9টা কেছত যেটো আছে এই কেছটো ৰিটাৰ্ণ আনিব পাৰা হল नुनो मोनबाय बुजिनो मोनबाय नोंथांमोना सिन्था खालामदो बिथां प्रमद बर' सारा बेबादि खोथाखौ सिगाङावबो गोबां बुंबोबाय नाथाय माब्ला मावगोन माब्ला गगोन रन्जन दैमारि सारा गोबां खेब बखबाय खुगायाव नाथाय बास्तबतायाव नुवाखै जों रायजो राजाफ्रा नाजादों होनो बे नाजायैनो थामसासो जोबफैनायसै दा हाउ मेनि डेज जेनेबा बेसेबां दिन दंबावो बिथांनि थामसा बिथांनि पावारा नाथाय जों दासिमबो नायनो लुगैबाबो रन्जन दैमारि सारा उदां जायाखै दा बावहाय जोङो खुनु बिटिआरनि दफाफ्रा मावफुंजानायखौ जों नुनो मोनाखै हाजारखि बिथांमोना लेक्सार होआ मानो मा सानो रायजो राजाफोर कमेन्ट्सनि गेजेरजों जरुर फोरमायहर स' भिडिअखौ एसेखिनियावनो दोनथ'बाय थेंक इउ भेरि माच फर वाचिं लाभ इउ